নমস্কাৰ JSP Advice 365 চেনেলৰ দ্বাৰা মই আজি খুব ইম্পৰ্টেণ্ট এটা টপিক আপোনালোকৰ ওচৰত লৈ আহিছোঁ। মষ্ট ইম্পৰ্টেণ্ট টপিকৰ জৰিয়তে আপোনালোকক বা অসমবাসী আৰু BTC বাসীক এটি প্ৰবন্ধ আপোনালোকক আগত মই পঢ়িবলৈ লৈছে। নিশ্চয় আপোনালোকে ইয়াৰ দ্বাৰা বহুতো উপকৃত হ'ব বুলি মই ভাবোঁ। মাননীয় ফৈলাও ব্ৰহ্ম তামোলপুৰ এখেতে এটা বহুতো সুন্দৰ প্ৰবন্ধ লিখিছে, যি প্ৰবন্ধয়ে আজি সদৌ অসম আৰু BTC বাসীক বহুতো কথা নিজৰ লিখনিৰ দ্বাৰা এখেতে আমাক বহুতো উপদেশ দিছে। এই উপদেশমূলক কথাবোৰ মই মোৰ JSP Advice 365 চেনেলত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। নিশ্চয় ভুল হ'লে আপোনালোকে শুধৰাই দিব। সংবিধান ৰক্ষাকাৰীসকলে দেশৰ সেৱক বুলি চবে জানে, কিন্তু সংবিধান ৰক্ষাকাৰীসকলে দেশৰ সেৱক হয়, কিন্তু তেওঁলোকৰ কিছুমান জাতি গোষ্ঠীৰ বিৰোধী নামতে সংবিধান ৰক্ষাকাৰী নামাকৰণ লৈ তেওঁলোকে বহুতো বেআইনীভাৱে কিছু কামবিলাক আমাৰ নেতাবিলাকে ৰাজনীতি নেতাবিলাকে কৰি আছে। ইয়াৰ বিষয়ে লিখিছে মাননীয় ফৈলাও ব্ৰহ্ম। এখেতে সংবিধান ৰক্ষাকাৰীসকলৰ দেশৰ সেৱক, কিন্তু সেৱক হয় না নহয়, নিজৰ প্ৰবন্ধৰ দ্বাৰা এখেতে বহু কথা উল্লেখ কৰিছে। নিশ্চয় আপোনালোকক মই এখেতৰ সংবিধানৰ ৰক্ষাকাৰীসকলে দেশৰ সেৱক নামৰ প্ৰবন্ধটো পঢ়ি আপোনালোকক শুনাবলৈ মই ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে ভিডিঅ'ৰ গোটেই কথাবিলাক আপোনালোকে বুজি নাপাব। গতিকে স্কিপ নকৰাকৈ আপোনালোকে এই ভিডিঅ'টো চালে গোটেই অসমবাসী আৰু BTC বাসীয়ে মাননীয় ফৈলাও ব্ৰহ্ময়ে কিয় এই লেখনিৰ দ্বাৰা এখেতে কি বুজাবলৈ ওলাইছে আৰু এখেতে আমাৰ ৰাজনীতি নেতাবিলাকক কি উপদেশ দিবলৈ ওলাইছে, ইয়াৰ বিষয়ে আপোনালোকে চব কথাটো জানিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কমেণ্ট নিদিব। ভিডিঅ'টো চাই শেষ হোৱাৰ পিছতে আপোনালোকে মোৰ JSP Advice 365 চেনেলৰ ইনবক্সত আহি আপোনালোকে কমেণ্ট কৰিব। হেৰ' চেতনাবিহীন অসমীয়াসকল, গাড়ীৰ মহত পৰি চেতনাহীনৰ দৰে লাখ লাখ পৰদেশী বাংলাদেশীসকলক অসমৰ মাটি দখল দি বৰ্তমান যি ধৰণে ভুগি আছে, সেইবোৰ দেখি ভাবিবলৈ বাধ্য হৈছে যে অসমীয়াসকলে আজি গাড়ীৰ মহত চেতনাহীন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান BTCত আহি বেংগলী, নেপালী আৰু অন্যান্য অবড়ো জাতিবোৰক উচতনি দি BTCৰ মাটিৰ অধিকাৰ দিবলৈ বৰকৈ দয়ালু হোৱাক দেখি মই কেইটামান কথা নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। BTCত বৰ্তমান বসবাস কৰি থকা অজনজাতিসকলৰ ভিতৰত 70% ভাৰতীয় সংবিধানক মচি মূৰ কৰি আৰু জনজাতি লেণ্ড এক্ট ভংগ কৰি বেআইনীভাৱে দখল কৰি বসবাস কৰা লোক আছে। দেশৰ সংবিধানৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীজনে বেআইনীকৈ প্ৰব্ৰজন কৰা এই বেআইনী বসবাস কৰা লোকসকলক চালি জাৰি নোচোৱাকৈ BTCৰ মাটিৰ অধিকাৰ দিবলৈ উঠি পৰি লগাৰ মূল উদ্দেশ্য কি থাকিব পাৰে? ভোটৰ অংক নহয় জানো? ভোটৰ অংক কৰি BTCৰ বড়ো আৰু অবড়ো আৰু কিমান ৰাজনীতি কৰিবি?
এটা ৰাজ্যৰ সংবিধানৰ মুৰব্বী হৈ সংবিধানত নোহোৱা কথা কৈ সংবিধানত মুচিমুৰ কৰিবলৈ কিয় চেষ্টা কৰে? পিটিচিত থকা অন্য বড়োসকলে সকলো মাটিৰ অধিকাৰ কেনেকৈ পায়? অসমত প্ৰথম বসবাস কৰা বড়ো জনজাতিসকলৰ বিৰোধী উচতনি দি সাংবিধানিক সুৰক্ষিত জনজাতিৰ মাটিবোৰত পৰদেশী প্ৰব্ৰজনকাৰীক দখল দি জনজাতি এলেকাক ভংগ কৰাটোৱে যদি অসমীয়া নেতাসকলৰ মুখ্য উদ্দেশ্য হৈছে, তেনেহ'লে অসমখন আৰু টুকুৰা নোহোৱাৰ কাৰণ নাই। আমি BTC এলেকাৰ লোক হয়, গতিকে BTC বাস কৰা লোকসকলৰ বিষয়ে আমাৰ এটা জ্ঞান আছে। এটা সময়ত ভূটান চৰকাৰৰ দ্বাৰা ভূটান পাহাৰৰ পৰা খেদা খাই লাখ লাখ নেপালীসকলে BTC এলেকাত নামি বসবাস কৰিছিল আৰু আমাৰ নেতাসকলে বিনা বিচাৰে ভোটাৰ তালিকাত নাম সুমুৱাই আজি নেপালীসকলক গজগজীয়াকৈ BTCৰ বাসিন্দা হ'ল। BTC এলেকাত থকা বাগানৰ মজুৰি কৰিবলৈ লাখ লাখ বাগানীসকলক জনজাতি লেণ্ড এক ভংগ কৰি অসমৰ বাহিৰৰ পৰা অনা হৈছিল। আজি এই বাগানীসকলে BTCৰ নাগৰিক। কংগ্ৰেছ শাসনৰ সময়ত লাখ লাখ হিন্দু বেংগলী আৰু বাংলাদেশী মিয়া মুছলমানসকলক ভোটাৰ তালিকাৰ নাম সুমুৱাই বিদেশীক অসমৰ নাগৰিক মৰ্যাদা দি অসমীয়া নেতাই গাদী ল'লে। ভাৰতীয় সংবিধানৰ মতে অজনজাতি এলেকাৰ অজনজাতি লোকসকলে জনজাতি এলেকাত আহি মাটি দখল কৰিব আৰু কিনিব নাপায়। কিন্তু অসম চৰকাৰে সংবিধানৰ এই নিয়ম ভংগ কৰি জনজাতি মাটিবোৰ অজনজাতিক মাটি দখল কৰিবলৈ আৰু কিনা বেচা কৰিবলৈ দি জনজাতি এলেকাৰ 30% ঠাইত 70% অজনজাতি সংখ্যা কৰিলে। গতিকে অবড়ো নেতাসকলৰ শান্তি দূত হৈ BTCত আহি শান্তিৰ কথা কোৱাৰ যুক্তি ক'ত পালে? BTCৰ অশান্তি কোনে কৰিলে? ভাৰতীয় সংবিধানক অবড়ো নেতাসকলে ভংগ কৰে আৰু শান্তিৰ পূজাৰী হৈ দূত হৈ শান্তি ৰক্ষা কৰিবলৈ BTCত আহি লম্বা লম্বা লেকচাৰ দিবলৈ আহে। অজনজাতি নেতাসকলে ভংগ কৰা দেশৰ আইনত জোৰা মাৰিবলৈ হাগ্ৰামা আৰু ৰঞ্জন দৈমাৰীয়ে হাতত হাতিয়াৰ ধৰিবলৈ বাধ্য হ'ল। কিন্তু সংবিধান ভংগ কৰা নিজৰ দক থাকিবলৈ গৈ হাগ্ৰামা আৰু ৰঞ্জন দৈমাৰীক দেশদ্ৰোহী কৰিলে। হেৰৌ মুখা পিন্ধা অসমীয়া নেতাসকল, হাগ্ৰামা মহিলাৰী আৰু ৰঞ্জন দৈমাৰীয়ে বৰ্তমানলৈকে সংবিধান ভংগ কৰি জনজাতি এলেকাত অজনজাতিক প্ৰব্ৰজন কৰোৱা মাটি চোৰসকলক খেদিবলৈহে হাতত অস্ত্ৰ ধৰিছিল। হাগ্ৰামা আৰু ৰঞ্জন দৈমাৰী উগ্ৰপন্থী নহয়, তেওঁলোকে জনজাতি বীৰ। অজনজাতিসকলে ভংগ কৰা ভাৰতীয় সংবিধানত ৰক্ষা কৰিবলৈ ওলাই অহা হাগ্ৰামা আৰু ৰঞ্জন দৈমাৰী এজন বীৰ সৈনিক। সংবিধান ৰক্ষা কৰা সকল দেশ সেৱক উগ্ৰপন্থী হ'ব নোৱাৰে। উগ্ৰপন্থী এই সকলেহে যি সকলে ভাৰতীয় সংবিধানক ভংগ কৰি জনজাতিৰ মাটি দখল কৰিছে আৰু দখল কৰা মাটিক বেআইনী কৰিবলৈ চেষ্টা কৰিছে, এইসকলে কিন্তু উগ্ৰপন্থী নহয়। নিশ্চয় আপোনালোকে সংবিধানৰ ৰক্ষাকাৰীসকল দেশৰ সেৱক হয় না নহয়, ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় বুজি পাইছে। ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ। নিশ্চয় ভাল লগা বেয়া লগা আপোনালোকে কমেণ্ট বক্সত আহি মোক জনাবা। নমস্কাৰ।